আজি আমাৰ কোকৰাঝাৰ জিলা UPPLৰ উদ্যোগত ফকিৰাগ্ৰাম সমষ্টিত আমাৰ দলীয় সভা আৰু যোগদান কাৰ্যসূচীত আজি উপস্থিত হোৱা আমাৰ ৰেভিনিউ বিভাগৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আজি এই সভাত উপস্থিত হোৱা আমাৰ দলৰ ভাইস প্ৰেসিডেন্ট আফজালুল সরকার ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি তথা বিধায়ক, আজিৰ সভাখন সঞ্চালনা কৰা লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ এই সভাত উপস্থিত মহিলা শাখাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী, আজিৰ এই সভাত উপস্থিত মাইনৰিটি সেলৰ প্ৰেসিডেন্ট ইছুফ আলী ডাঙৰীয়া, আমাৰ SC সেলৰ প্ৰেসিডেন্ট ডাঙৰীয়া, এই সভাত উপস্থিত আমাৰ MCLA তথা পলিটিক্যাল সেক্রেটারি মানব ছেত্ৰী ডাঙৰীয়া, এই সভাত উপস্থিত আমাৰ EM উকিল মুছাহাৰী ডাঙৰীয়া প্ৰমুখে আজিৰ এই সভাত উপস্থিত আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল, নেত্ৰীসকল, আমাৰ কেন্দ্ৰীয় কমিটি, ডিস্ট্ৰিক্ট কমিটি আৰু ব্লক কমিটিৰ লগতে প্ৰাইমাৰী কমিটিৰ কাৰ্যকৰ্তা বিষয়ববীয়াসকল, মই প্ৰথমে সকলোলৈ মই UPPL দলৰ অভিনন্দন আপোনালোকলৈ জ্ঞাপন কৰিছোঁ। আজি বিশেষভাৱে আমি আনন্দিত হৈছোঁ, দীঘলীয়া সময়ৰ পিছত ফকিৰাগ্ৰাম সমষ্টিত আপোনালোকে ইমান সুন্দৰ এটা সভা আয়োজন কৰিছে। অকল সভা আয়োজন কৰাই নহয়, ইয়াত এটা বৃহৎ এটা যোগদান কাৰ্যসূচী আপোনালোকে আয়োজন কৰিছে। যিসকলে আজি UPPL দলৰ নীতি আদৰ্শ, UPPL দলৰ চিন্তাধাৰাবিলাক ভাল পাই আমাৰ দলত যোগদান কৰিলে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। গণতান্ত্ৰিক দেশত ৰাইজে ৰজা। আজি ৰাইজ যিফালে যায়, ৰাইজ যি চিন্তা কৰে, সেই কথাবিলাকে গণতান্ত্ৰিক দেশত গ্ৰহণ কৰা হয় আৰু সেই চিন্তাবিলাকে এটা সিদ্ধান্ত হিচাপে গ্ৰহণ লোৱা হয়। আৰু সেইকাৰণে আজি ফকিৰাগ্ৰাম অঞ্চলৰ ৰাইজ UPPLৰ লগত থাকি আজি যি চৰকাৰ চলি আছে, এই চৰকাৰৰ লগত থাকি বিভিন্ন সমস্যাবিলাক সমাধান হোৱাৰ কাৰণে যি চিন্তাধাৰা আপোনালোকে হাতত লৈছে, যি চিন্তাধাৰা লৈ আপোনালোকে আগবাঢ়ি আহিছে, ইয়াৰ কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাক বিৰোধী দলৰ নেতাবিলাকে বাৰে বাৰে কৈ আছে যে UPPLে নিজৰ উদ্দেশ্যত বিফল হৈছে, সফল হ'বলৈ পাৰা নাই বুলি কৈ আছে আমাৰ অপজিশ্যন দলবিলাকে। অপজিশ্যনৰ নেতাসকলে কৈ আছে, বিৰোধী নেতাসকলে, যে আমি UPPL দলে নিজৰ উদ্দেশ্যত সফল হ'ব পাৰা নাই। মই তেখেতসকলক প্ৰশ্ন কৰিব বিচাৰো, আপোনালোকে জানে নেকি যে UPPL দলৰ উদ্দেশ্য কি আছিল, UPPL দলৰ লক্ষ্য কি আছিল? আজি যদি ক'বলৈ যাওঁ, UPPL দলে নিজৰ উদ্দেশ্য, নিজৰ লক্ষ্যত 100% আমি সফল হৈছোঁ বুলি মই ক'ব বিচাৰো। ইয়াৰ কাৰণ হৈছে, আমাৰ প্ৰথম লক্ষ্য আছিলে বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা। আমাৰ প্ৰথম উদ্দেশ্য আছিলে বিটিআৰ অঞ্চলৰ সকলো ৰাইজক নিৰাপত্তা প্ৰদান কৰা। আমাৰ উদ্দেশ্য আছিলে বিটিআৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মৰম, স্নেহ, বিশ্বাস, সন্মান গঢ়ি তোলা আৰু এজনে আনজনৰ লগত মিলি ভালকে থাকিব পৰা এটা পৰিৱেশ গঢ়াটোৱে আমাৰ উদ্দেশ্য আছিলে। আৰু এই উদ্দেশ্য আজি আমি 100% সফল হৈছোঁ। যোৱা 3টা বছৰত বড়োলেণ্ড অঞ্চলত হত্যা, হিংসা, দুৰ্নীতি, অপশাসন আৰু আগৰ নিচিনাকে ভয়কে কোনো থাকিব লগা হোৱা নাই। প্ৰত্যেকটো নাগৰিক, ই যিয়ে নহওক, পুৰুষ হওক, মহিলা হওক, যি জনগোষ্ঠীৰে নহওক কিয়, খুব শান্তি, সম্প্ৰীতি আৰু নিৰাপত্তাই খুব ভাল পৰিৱেশৰ সকলো জীয়াই আছে। আৰু সেইকাৰণে আমাৰ প্ৰথম উদ্দেশ্য আৰু লক্ষ্যত আমি 3টা বছৰৰ ভিতৰতে আমি সফল হলো। এতিয়া আমাৰ নেক্সট লক্ষ্য কি হ'ব? ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন
বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়িব বিচাৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিব বিচাৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ লগত আমাৰ বিটিআৰ অঞ্চলখনক আমি একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰত্যেকটো গাঁও, প্ৰত্যেকটো অঞ্চল আমি উন্নয়নৰ পথত আগবাঢ়ি লৈ যোৱাটোৱে আমাৰ হ'ল এতিয়া দ্বিতীয় লক্ষ্য। সেইকাৰণে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আলোচনা বিলোচনা কৰি বিভিন্ন সমস্যাবিলাক আমি সমাধান কৰাৰ কাৰণে হাতত লৈছোঁ আৰু এই সমস্যাবিলাক অতি শীঘ্ৰে কম দিনৰ ভিতৰতে সমাধান হৈ গৈ আছে। আজি আপোনালোকে দেখিবলৈ পাইছে আমি 2টা বছৰহে কাম কৰিলোঁ। 1টা বছৰ কৰোণা হৈ আছিলে। 2টা বছৰ কাম কৰাৰ ভিতৰত এতিয়ালৈকে 72,000 পৰিয়ালৰ ভূমিৰ সমস্যা, মাটিৰ সমস্যা সমাধান হৈ গ'ল 72,000 পৰিয়ালৰ। এই কম সময়ৰ ভিতৰতে শিক্ষা বিভাগ, শিক্ষা বিভিন্ন পৰিৱেশবিলাক আজি সমস্যাবিলাক সমাধান হৈ গ'ল। ভূমিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাৰতবৰ্ষত আমিয়ে প্ৰথম কাউন্সিল, যি কাউন্সিলত নেকি ভূমিৰ যিমানখিনি নথি পত্ৰ কাগজ পাতি আছে এইবিলাক ডিজিটাইজ কৰা হ'ল। এতিয়া আপোনাৰ ভূমিৰ সমস্যা লৈ আপুনি চাৰ্কল অফিচ, মণ্ডল অফিচত সদায় যাব নালাগে। আপোনাৰ মোবাইলত, আপোনাৰ কম্পিউটাৰত আপোনাৰ মাটিৰ ডাক নাম্বাৰ, পাট্টা নাম্বাৰ আপুনি যদি তাত দিয়ে আপোনাৰ মাটিৰ কাগজ ঘৰতে আপুনি বিল্ড আপ কৰি ল'ব পাৰিব। এইখিনি সমস্যা সমাধান হৈ গ'ল। যেনেকৈ অসমত বসুন্ধৰা যি আঁচনি লৈছে, আমাৰ ইয়াতো বৈশ্যমতী এটা আঁচনি লোৱা হৈছে। আজি বৈশ্যমতীৰ ৱেবছাইটত যাই যদি আপোনালোকে চাই সকলো নিজৰ নিজৰ মাটি বাৰী কিমান আছে এইটো চাই ল'ব পাৰিব। সেইকাৰণে প্ৰথম সমস্যা সমাধান হোৱাৰ পথত এতিয়া গৈ আছে। বাকী আমি চৰকাৰ গঠন কৰাৰ সময়ত বড়োলেণ্ড অঞ্চলত 2,000তকৈ অধিক স্কুল জৰাজীৰ্ণ অৱস্থাত আছিলে। বহুত স্কুল বৰষুণ পৰে, ক্লাছ কৰিব নোৱাৰে। আমি যোৱা 1টা বছৰত 500খন স্কুল ৰিপেয়াৰিং কৰিলোঁ আৰু সেই স্কুলবিলাকত পানী নপৰে, ছাত্ৰ ছাত্ৰী ভালকৈ পঢ়িব পাৰিব। এই বছৰত আৰু 1200 স্কুল আমি ৰিপেয়াৰিং কৰি আছোঁ। এই 1200 স্কুল ৰিপেয়াৰিং কৰা হৈ গ'লে আমাৰ বিটিআৰ অঞ্চলত আৰু কোনো এখন স্কুল নাথাকিব য'ত নেকি ছাত্ৰ ছাত্ৰীয়ে বাৰিষাৰ সময়ত স্কুলত আহি ঘূৰি যাব লগা হয়, ক্লাছ কৰিব নোৱাৰে, তেনেকুৱা আৰু স্কুল নাথাকিব। আমি ৰিপেয়াৰিং কৰিছোঁ। এই কাম কিন্তু BPF কৰা নাছিলে। এই কাম BPF কৰা নাছিলে। এই কাম আমি কৰিছোঁ। আমি কিয় কৰিছোঁ? আমাৰ ল'ৰা ছোৱালী, আমাৰ সন্তানক শিক্ষা দীক্ষা লৈ ভাল নাগৰিক হোৱা, ডক্টৰ, ইঞ্জিনিয়াৰ, ভাল নেতা হোৱা, এইটো আমি বিচাৰোঁ। ইয়াৰ কাৰণে এই কামটো আমি কৰিছোঁ। আমাৰ সময়ত বহুতখিনি ৰাস্তা ঘাট নিৰ্মাণ কৰা হ'ল, বহুতখিনি দলং নিৰ্মাণ কৰা হ'ল, কিন্তু স্বাধীনতাৰ 75 বছৰত বহুতখিনি কাম নোহোৱাৰ কাৰণে এতিয়াও আমাৰ বহুত কাম কৰিব লগা আছে। আমাৰ মাতৃসকলে, আমাৰ বাইদেউসকলে আজিকালি কিছুমান উপাৰ্জনৰ কাম কৰে, সেল্ফ হেল্প গ্ৰুপ গঠন কৰি বিভিন্ন কাম কাজ গাঁৱত কৰে। এই সেল্ফ হেল্প গ্ৰুপসকলক সহায় কৰি পেলাই তেখেতসকলে যাতে নিজৰ লগতে নিজৰ সেল্ফ হেল্প গ্ৰুপত থকা সদস্যসকলৰ পৰিয়ালটো অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰে, ইয়াৰ কাৰণে আমি মাইনা উচৰাং বিধানকি লৈ পেলাই প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক আৰ্থিক সাহায্য দিয়াৰ কাৰণে ইতিমধ্যে আৰম্ভ কৰিছোঁ। এই আৰ্থিক সাহায্য এমাহ আগত আমি 3,800 সেল্ফ হেল্প গ্ৰুপক দিছোঁ আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালে 6,000 আৰু সেল্ফ হেল্প গ্ৰুপক দিয়াৰ কাৰণে ঠিক কৰিছোঁ। ইয়াৰ পিছত আৰু ফেব্ৰুৱাৰীত আৰু আমি দিম। আজি মহিলাসকলৰ কাৰণে ছাগলী পালন কৰা, মুৰ্গী পালন কৰা, বিভিন্ন কাম কৰাৰ কাৰণে আমি সাহায্য দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমাৰ যিসকলে নিবনুৱা আছে সেইসকলক বিভিন্ন কাম কৰাৰ কাৰণে আমি বড়োফা লাইভলিহুড মিছন এটা আৰম্ভ কৰিছোঁ, যাতে চবে কিবা নহয় কিবা কাম কৰিব পাৰে। খেতিয়কসকলৰ লগত অকল ধানে নহয়, ধানৰ বাহিৰে বেলেগ বেলেগ খেতি কৰাৰ কাৰণে ট্ৰেইনিং দিয়া, বিভিন্ন তেখেতসকলক সহায় কৰা, এই কামটো বিটিআৰ চৰকাৰে আমি আৰম্ভ কৰিছোঁ।
এতিয়া আমাৰ বিটিআৰ চৰকাৰৰ হাতত 30টাতকৈ অধিক ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে। আমি ডাইৰেক্ট আপোনালোকক সহায় কৰাৰ কাৰণে কাম কৰিছোঁ। 1,33,000 মহিলাসকলৰ লগত, বাইদেউসকলৰ লগত, মাসকলৰ লগত লাখপতি মহিলা আঁচনি আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। আমাৰ সময়ত 40টা সমষ্টিত আগতে দেখিবলৈ পাইছে মিটিং কৰিবলৈ জাগা নাই, মিটিং কৰিবলৈ হল নাই। আমি এই বছৰত 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। 1 কোটি টকা দি প্ৰায় প্ৰত্যেকটো সমষ্টিত। আমাৰ সময়ত যিমানখিনি ভিচিডিচি আছিলে 420টা ভিচিডিচি ইতিমধ্যে নিৰ্মাণ কৰি সম্পূৰ্ণ হ'বলৈ গৈ আছে। আমাৰ সময়ত প্ৰত্যেকটো ভিচিডিচিত আমি নলেজ চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আমাৰ সময়ত আমি শিক্ষকসকলক ট্ৰেইনিং দি আছোঁ। আমাৰ সময়ত আজি 4,000তকৈ অধিক চাকৰি হ'ল। এই চাকৰি বিটিআৰ চৰকাৰক কোনো এজন ব্যক্তিৰ পৰা 58 টকা ঘুষ ল'বলৈ আমি তেখেতসকলক পাৰ্মিশ্যন দিয়া নাই। যাতে অসমত যেনেকৈ জিৰ' টলাৰেঞ্চ কৈছে যে ঘুষ ল'লে একশ্যন লোৱা হ'ব, আমাৰ ইয়াতো কোনোবা যদি চাকৰি দিয়াৰ নামত ঘুষ লয় তেখেতক একশ্যন লোৱা হ'ব, তেখেতক মানে জেলত ভৰোৱা হ'ব। চাকৰি লোৱাৰ নামত কোনো 58 পইচা ঘুষ ল'ব নোৱাৰিব। এই কথা আমি সকীয়াই দিছোঁ। কাৰণ আমি জানো এজন ল'ৰা বা এজন ছোৱালী গ্ৰাম্য অঞ্চলৰ পৰা দুখীয়া মা দেউতাই কেনেকৈ কষ্ট কৰি পঢ়ায়, আৰু সেই পঢ়ি MA BA পাছ কৰাৰ পিছত যোগ্যতা নিজৰ যোগ্যতা আৰু আহৰণ কৰাৰ পিছত যেতিয়া কেতিয়াবা চাকৰিৰ কাৰণে যায় ঘুষ লোৱাৰ কাৰণে তেখেতসকলে চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হয়। কিন্তু এইটো আমি আমাৰ চৰকাৰৰ সময়ত ষ্ট্ৰিক্টলি আমিতো ফ'ল' কৰিছোঁ। সকলো জাতি জনগোষ্ঠীৰ লগত আলোচনা বিলোচনা আমাৰ চলি আছে। এই বড়োলেণ্ডত বসবাস কৰা বড়োসকলৰ লগতে আজি মাইনৰিটিসকল, বঙালীসকল, নাথ যোগীসকল, শৰণীয়া কছাৰীসকল, ৰাভাসকল, ৰাজবংশীসকল, যিমান জনগোষ্ঠী আছে, আদিবাসী, গোৰ্খা, একেলগে আমি যাতে ভালকে থাকিব পাৰোঁ, ইয়াৰ কাৰণে বিটিআৰ চৰকাৰে ডাইৰেক্টলি জনগোষ্ঠীবিলাকৰ লগত, জনগোষ্ঠীয় সংগঠনবিলাকৰ লগত আমি আলোচনা বিলোচনা আৰম্ভ কৰিছোঁ। এই আলোচনা বিলোচনা আগৰ সময়ত কৰা নাছিলে। এই সময়ত হাগ্ৰামা মহিলাৰী চৰকাৰৰ সময়ত মানুহ কিনা বেচা হৈছিলে। সসন্মানে আলোচনা বিলোচনা কৰি সমস্যা সমাধান কৰাৰ কোনো পদক্ষেপ লোৱা নাছিলে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ আজি পৰিৱৰ্তন হৈছে। আমি যোৱা নিৰ্বাচনৰ সময়ত এটা শ্লোগান আছিলে, পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ, আৰু আজি বড়োলেণ্ডত পৰিৱৰ্তন আহিছে। এটা সময়ত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ গাঁৱলৈ যাবলৈ ভয় কৰিছিলে, ৰাতিটো বাদ দিয়ক দিনতো যাবলৈ ভয় কৰিছিলে। আজি বড়োলেণ্ডত দিনে নিশা মানুহ ঘূৰি ফুৰিব পাৰে তেনেকুৱা এটা পৰিৱেশ আহিছে। সেইকাৰণে এই পৰিৱেশটো যাতে সদায় থাকে, এই বড়োলেণ্ডত আমি আজি আছোঁ আৰু আহি থকা সময়ত যুগে যুগে আমি জীয়াই থাকিব লাগিব। গতিকে এই অঞ্চলতে আমাৰ ধৰ্মীয় অনুষ্ঠান, আমাৰ শিক্ষা অনুষ্ঠান, আমাৰ বিভিন্ন সামাজিক অনুষ্ঠান সকলো ইয়াত গঢ়ি উঠিব লাগিব। সকলো শান্তি সম্প্ৰীতি নিৰাপত্তা মৰম স্নেহৰ মাজেৰে থাকিব লাগিব। সেইকাৰণে আজি আপোনালোকে UPPL দলত যোগদান কৰিছে। 3,000 মানুহ UPPL দলত যোগদান কৰাৰ এটা কাৰ্যসূচী লৈছে। আপোনালোকে যোগদান কৰা দিনৰ পৰাই UPPL দলৰ যি এটা মহৎ উদ্দেশ্য, বিটিআৰ অঞ্চলত স্থায়ীভাৱে শান্তি স্থাপন কৰা, সকলো জাতি জনগোষ্ঠীক মৰম আৰু সন্মান কৰা, সকলোৰ লগত মিলি জুলি একেলগে থকা আৰু পৰিশ্ৰম কৰি অঞ্চলটো উন্নয়ন কৰাৰ লগতে নিজৰ পৰিয়ালক আগবাঢ়ি লৈ যোৱা এই গোটেই যাত্ৰাত আপোনালোকে আজিৰ পৰা সমভাগী হ'ল। আমি বিচৰা নাই যে এই অঞ্চলত কোনোবাই দুৰ্নীতি অপশাসন কৰক। আগৰ সময়ত জুৱা, মদ, ভাং, দাদাগিৰিৰ এটা চৰকাৰ চলিছিল, আৰু আজিৰ সময়ত শান্তি সম্প্ৰীতি এটা ডিচিপ্লিন মৰম স্নেহৰ মাজেৰে এটা চৰকাৰ চলাই আছে আৰু সকলো জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি আছে। সেইকাৰণে সিদিনা কেইদিনমান আগতে কোকৰাঝাৰত আমি চেলিব্ৰেশ্যন কৰিছোঁ, শান্তিৰ এটা উদযাপন কৰিছোঁ। 2020 চনত শান্তি চুক্তি হ'ল। এই শান্তি চুক্তিৰ দ্বাৰা আমাৰ অঞ্চলত স্থায়ী শান্তি আহিল। এই স্থায়ী শান্তি চিৰযুগমীয়া কৰাৰ কাৰণে আমি উদযাপন কৰিছোঁ
আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী সকলক ধন্যবাদ জনাইছো। কাৰণ আজিৰ এই পৰিৱেশটো গঢ়াত বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ৰাইজৰ লগতে আমাৰ দেশৰ নেতাসকলে আমাক আশীৰ্বাদ কৰাৰ কাৰণে, আমাক তেখেতসকলে মাৰ্গদৰ্শন কৰাৰ কাৰণে আজি এই পৰিৱেশ গঢ়ি উঠিব পাৰিছে। সেইকাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছো। যোৱা সময়ত বহুত দল আহিছে গৈছে, বহুত নেতা আহিছে গৈছে, কোনোবা বড় অবড়োৰ কথা কৈছে, বিভিন্ন প্ৰলোভন দিছে, ভয় খুৱাইছে, এইটো কৰিলে অমুক হ'ব, এইটো কৰিলে অমুক হ'ব। কিন্তু স্বাধীনতাৰ ৭৫ বছৰত আপোনাৰ বহুখিনি সমস্যা সমাধান নহ'ল, যি সমস্যা আজিৰ চৰকাৰে সমাধান কৰাৰ কাৰণে হাতত লৈছে। তো এইকাৰণে আপোনালোকে যি বিশ্বাস ৰাখিছে, যি আস্থা লৈছে, এই বিশ্বাস আৰু আস্থাক লৈ পেলাই আমি আগবাঢ়ি যাম আৰু আপোনালোকৰ প্ৰত্যেকটো সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ দল আৰু চৰকাৰে সদায় কাম কৰিম। আজি মোক কিছুমান কথা কৈছে যে শক্তি আশ্ৰমত এটা শক্তি আশ্রম মন্দির বাউন্ডারি ওয়াল লাগে। স্বামীজি শক্তি আশ্রমের একটা বাউন্ডারি ওয়াল লাগে। এই বাউন্ডারি ওয়াল নির্মাণ করা হব। ইয়াত এটা কৈছে এটা মছাবিৰ খানা লাগে, এই মছাবিৰ খানাও নির্মাণ করা হব। ইয়াত কৈছে এটা রাধা গোবিন্দ মন্দির ইয়াত এটা নির্মাণ কৰিব লাগে, এই ৰাধা গোবিন্দ মন্দিৰৰ নিৰ্মাণ কৰা হ'ব। আৰু ইয়াত জহুলাও সমলা বসুমতাৰী এটা গেষ্ট হাউচ লাগে, জহুলাও সমলা বসুমতাৰী গেষ্ট হাউচটো নিৰ্মাণ কৰা হ'ব। আৰু ইয়াত যিখিনি আমাৰ নাথ যোগী জনগোষ্ঠী আছে তেখেতসকলৰ লগত আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট তথা বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আলোচনা কৰি তেখেতসকলৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰা হ'ব। বিটিআৰ অঞ্চলত এতিয়াও বহুতখিনি ৰাস্তা লাগে, দলং লাগে। এই বছৰ গুডউইল মিছনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিটো দিছে, ইয়াৰ দ্বাৰা আমি 600মান কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিম, বহুতখিনি দলং নিৰ্মাণ কৰিম। আৰু বাকী ৰাস্তা দলংবিলাক অহা 2টা বছৰত আমি মেক্সিমাম নিৰ্মাণ কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে আজি আমাৰ দলৰ ব্লক কমিটি, প্ৰাইমাৰী কমিটি, বুথ কমিটি আপোনালোকে যি পৰিশ্ৰম কৰি আছে, ইয়াৰ বিনিময়ত ফকীৰগাঁও অঞ্চল উন্নয়ন হ'বলৈ গৈ আছে। উন্নয়ন বহুত হৈছে আৰু বহুত উন্নয়ন হ'বলৈ গৈ আছে। আহি থকা সময়ত আমি সকলোৱে মিলি এই অঞ্চল আগুৱাই লৈ যাব লাগিব। আহি থকা সময়ত আমি সকলো মিলি এই অঞ্চলৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰিব লাগিব। আজি আমাৰ সভাত যিসকল সচেতন মহল আহিছে, যিসকল বুদ্ধিজীৱী আহিছে, যিসকল চিন্তাশীল ব্যক্তিসকল আহিছে, মই আপোনালোকক অনুৰোধ কৰিছোঁ যে সমাজ পৰিৱৰ্তন কৰা কোনোবা এজন ব্যক্তিৰ অকলে এইটো সক্ষম নহয়। আমি একেলগে হাতত হাত মিলাই, কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব লাগিব। যোৱা সময়ৰ বেয়া সপোন, যোৱা সময়ৰ বেয়া চিন্তা, যোৱা সময়ৰ যিটো বেয়া এক্সপিৰিয়েঞ্চ, এইবিলাক পাহৰি যায় অনাগত দিনত এটা সোণালী দিন এটা ৰচনা কৰাৰ কাৰণে আপুনিও এক খোজ আগবাঢ়ি আহিব লাগিব, ময়ো এক খোজ আগবাঢ়ি যাব লাগিব। যি কাৰণত আমি এজনে আনজনক বেয়া পাইছিলে, এই কাৰণবিলাক আজি ওলাই পেলাই এইবিলাক আমি সমাধান কৰিব লাগিব। কাৰণ বিশ্বত সবচে শ্ৰেষ্ঠ ধৰ্মই হৈছে মানৱ ধৰ্ম। আমাৰ নিজৰ নিজৰ ধৰ্ম আছে, নিজৰ নিজৰ ভাষা আছে, নিজৰ নিজৰ ৰীতি নীতি সংস্কৃতি আছে। কিন্তু ইয়াৰ পিছতো এজনে আনজনে আমি মানুহ হিচাপে মিলিব লাগিব। আৰু সেইকাৰণে জাতিৰ পিতা মহাত্মা গান্ধী কৈছে বিশ্বত সবচে শ্ৰেষ্ঠ ধৰ্মটো হৈছে মানৱ ধৰ্ম। এই মানৱ ধৰ্মটো আমি আগত ৰাখি সকলো আগবাঢ়ি যাব লাগিব। মই সকলোকে ধন্যবাদ জনালো। আৰু পুনৰ এবাৰ UPPL দলৰ হৈ আজি যে আপোনালোকে ইমান সুন্দৰ সভা আয়োজন কৰিছে, ইয়াৰ কাৰণে আয়োজকসকলক ধন্যবাদ জনাইছো। এতিয়া পদক্ষেপত পুনৰ অনুৰোধ কৰিছো, যোৱাবাৰ অলপ শ্লোগান দিয়াটো লাহে লাহে হৈছে, আৰু অলপ জোৰত দিয়ক। UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ। ধন্যবাদ।